তোমাৰ হুনু শুই আছিলে এতিয়া উঠিছে হয় না হুনু শুই আছিলা উঠি খেলিবলৈ লাগি গ'ল হয় না পুতলা লৈ শুই আছিলে আমাৰ হুনুক বেবী ক'ত আছিলাগে কি ৰাজহস্তি পেহী ঘৰত আছিলাগে নমস্কাৰ ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আজি এতিয়া কি কৰোঁ আপোনালোকক দেখুৱাওঁ পুতলাটো দেখুৱাই দিয়া আজি এতিয়া মই ঔটেঙাৰ আচাৰ বনাম বুলি ভাবিছোঁ আপোনালোককো অলপমান দেখুৱাম আচাৰ মানে কি মই তেনে সাধাৰণকৈ ইমান মছলা নিদিওঁ মইনো কেনেকৈ বনাওঁ তাকে দেখুৱাম আপোনালোকে চাই থাকক আৰু এটা বনাম বেঙেনা আমাৰ বজাৰৰ পৰা সৰহকৈ আনিলে সেয়ে ভাবিলোঁ কেইটামান থৈ দিওঁ কেইদিনমান খাব পৰাকৈ এসপ্তাহমান খাব পাৰি যদি ফ্ৰিজ থাকে ফ্ৰিজত ভৰাই থয় তেতিয়া একমাহমানৰ কাৰণে খাব পাৰিব মই এসপ্তাহমান খাব পৰাকৈ বেঙেনা থৈ দিম মানে সৰহকৈ আনিলে খাই আমনি লাগে ৰাতিপুৱা খালোঁ কালিও খালোঁ সেইটো কাৰণে ভাবিলোঁ কেইটামান থৈ দিওঁ কেইদিনমানৰ পিছত খাম ব'লক তেতিয়াহ'লে আচাৰ বনাওঁগৈ এয়া ঔটেঙা দুটা লৈছোঁ মই এতিয়া এইকেইটা সৰু সৰুকৈ কাটি লওঁ ভালদৰে ধুই আনিলোঁ এতিয়া পানী নিদিয়াকৈ অলপ গৰম কৰি দিম যাতে ইয়াত থকা সেউজীয়া ৰংটো আঁতৰি বেলেগ এটা ৰং তেতিয়া হৈ যাব মাজে মাজে এনেদৰে লৰাই আছোঁ সেউজীয়া ৰংটো অলপ আঁতৰিছে এতিয়া ঔটেঙাখিনি ৰ'দত দি থৈছোঁ শুকুৱালৈকে এই বেঙেনাখিনি ভাজি লওঁ বেঙেনাখিনি ৰাতিপুৱাই মই এনেদৰে সৰুকৈ কাটি ধুই মেলি শুকুৱাই থৈছিলোঁ শুকালে 2 ঘণ্টামান শুকুৱালোঁ খুব টান ৰ'দত নহয় আৰু ইয়াত পিঁয়াজো কাটিলোঁ 3টা পিঁয়াজ কাটি শুকুৱাই থৈছিলোঁ এয়া অলপ মছলা লৈছোঁ পাঁচফোৰণ আৰু জিৰা অলপমান বেছি নহয় আৰু এই সৰু জলকীয়া ডাঙৰ জলকীয়া নাই আজি এয়া সৰু জলকীয়াকৈ দিম আৰু আদা টুকুৰামান দিছোঁ এতিয়া ভাজি লওঁ কি হ'ল এইখিনি শুকাই গ'ল এবাৰ হৈ গ'ল এয়া শুকাই গ'ল ধুনীয়াকৈ আৰু কটাৰীৰে এনেদৰে অলপ অলপ কিছুমান টুকুৰা ফালি দিলোঁ আৰু বনাবলৈ লৈছোঁ এতিয়া মই মিঠা ঔটেঙা আচাৰ এয়া লৈছোঁ এবাটি গুড় মিঠা আচাৰৰ কাৰণে আৰু এয়া লৈছোঁ শুকান জলকীয়া আৰু সৰু সৰু জলকীয়া আছিলে সেয়া কেইটামান দি দিছোঁ আৰু এয়া মছলা বহুত বেছি দিয়া নাই এয়া মেথি
চব কালজিৰা আছে অলপমান খুন্দি লৈছোঁ এতিয়া এয়া হৈ গ'ল ঔটেঙাৰ জ্বলা মিঠা আচাৰ এইটো বটলত ভৰাই থ'ম এইটো আগতে বনোৱা আছে অলপমান এতিয়া ভৰাই আগৰ বটল শেষ হ'ল এতিয়া ভৰাই থ'ম আৰু এয়া বেঙেনা আচাৰখিনি একেবাৰে ঠাণ্ডা হৈ গ'ল এতিয়া ভৰাই লওঁ এইফালে শুনুক মোবাইল চাবলৈ লাগে মোবাইলটো লাগে তুমি চাই থাকা দেই মোক হ'ব এতিয়া ভৰাই লওঁ দেই এই ভৰাই লওঁ ৰ'বা এয়া ভৰাই হৈ গ'ল মই কৈ দিওঁ দেই বন্ধ হৈ গ'ল আৰু এইটো কৰি দিয়া আমাৰ ভাৰ্গৱে বন্ধ কৰি দিলে দেই বাই বাই কৈ দিয়া বাই 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 বাই